ভাল লাগে কোনোবা এনেকৈ ভয় খালে মোক দেখি বিশ্বভূষণ হাজৰিকাৰ লক্ষ্য বিৰোধীক পৰাজিত কৰাটো নহয় কিন্তু বিৰোধীৰ লক্ষ্য বিশ্বভূষণ হাজৰিকাক পৰাজিত কৰাটো আচ্ছা তাৰ মানে এই ৰুমটোতে ৰণকৌশল প্ৰস্তুত কৰা হয় মুখ হৰুৱাৰ মই হঠাতে কিয় আহি ইয়াত উপস্থিত হলো তাকে ভাবি চাগে আপোনালোক আচৰিত হৈছে আচলতে আপোনালোকৰ বছে মোক ইয়ালৈ মাতি পঠিয়াইছিল মানে সদায় প্ৰতিদ্বন্দ্বিতা কৰি থাকে আপোনালোকে মোৰ লগত আজিৰ এই ঐতিহাসিক দিনটোৰ পৰা প্ৰতিদ্বন্দ্বিতা শেষ শুভ সংবাদটো ময়ে আপোনালোকক দিম ৰুদ্ৰ আৰু মোৰ ছোৱালীৰ বিয়া অহা মাহৰ 6 তাৰিখ আপুনি কৈ দিয়ক হয় অহা মাহৰ 6 তাৰিখে বিয়া এখেতৰ ছোৱালী কাশ্মীৰী আৰু মোৰ ল'ৰাৰ ৰুদ্ৰৰ মাজত হ'ব দিয়ক ঠিক আছে সন্ধিয়া লগ পাই আছোঁ ৰাখিছোঁ কি হ'ল নাই নাই একো নাই ৰুদ্ৰৰ কাৰণে তোৰ দুখ লাগিছে ন চা সি তোৰ ওপৰত হাত উঠাব নালাগিছিল তাৰ কথা বহুত চিন্তা কৰোঁ বে পটককৈ হাতটো উঠাই দিলে ন আজিলৈকে মা দেউতাও মোৰ তাত হাত উঠাই পোৱা নাই পটককৈ হাতটো উঠাই দিলে ন তোকো তেনেকৈ কৈছে সি তোৰ বেয়া লগা নাই বেয়া লাগিছে লাগিছে কিন্তু নিজৰ বাবে নহয় তাৰ বাবেহে চা সি আমাৰ তেজৰ সম্পৰ্ক নহ'ব পাৰে কিন্তু সি আমাক বহুত ভাল পায় সি আমাৰ কাৰণে প্ৰাণ দিবও পাৰে আৰু প্ৰাণ ল'বও পাৰে তথাপিও পটককৈ হাতটো উঠাই দিলে ন তেনেকুৱা কৰিব নালাগে ন নহয় সি কিমান কষ্টত আছে তই এবাৰ ভাবিছা হ'ব দে সি আমাৰ ওপৰত খং কৰি যদি তাৰ দুখটো পাতল হৈছে সেইটোৱে ভাল তই অফিচলৈ যোৱা নাই নেকি নাই যোৱা কিয় ছুটি লৈছোঁ শুনচোন এই মাহৰ পৰা যে দৰমহা বঢ়াৰ কথা আছিলে বাঢ়িবনে নাই নাজানো দাদা ঐ জানো আকাশ সলনি হ'ব ধৰিছে
অঁ, আৰু এই সকলোবোৰ অকল তোৰ কাৰণে হৈছে। তোক মই কেনেকৈ ধন্যবাদ দিওঁ মই একো ভাবিয়েই পোৱা নাই। মোৰ এতিয়া অলপ বিশ্বাস হ'ব ধৰিছে সলনি হ'ব আকাশ, নিশ্চয় হ'ব। বিশ্বাস নকৰিবি, কাকো বিশ্বাস নকৰিবি। কোনে কেতিয়া কাক কেনেকৈ ঠগায় একো ঠিক নহয়। বা আহি পালি? অ' বা, আমাৰ ভিন্দু বহুত ভাল, তোক বহুত মৰমত ৰাখিব। তই চাগে এতিয়া মোক সুধিবি মই কেনেকৈ গম পালোঁ। ৰ, তোৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। ইমান দিনে তই মোক কিমান গিফ্ট দিছ? মোৰ জীৱনৰ প্ৰথম গিফ্টটোলে। খোল আকৌ, খোল খোল, মোৰ সন্মুখতে খুলিব লাগিব। কেনে পালি? চাচোন চা, ভিন্দুৱে কিমান মৰমেৰে তোলে চাই আছে। এই ফটোখন চাই মই তোক গেৰাণ্টি দি ক'ব পাৰিম যে ভিন্দুৰ তোৰ প্ৰতি বহুত মৰম। ৰ, মই আহি আছোঁ। ল ক'ত আছিলি তই ৰাতি? ফোনটো কৰিলেও ফোন উঠাও যে, আমাৰ কি চিন্তা নহয় নেকি? মই কিবা সৰু ল'ৰা নেকি? প্ৰতিটো বস্তুৱে যে হিচাপ দি থাকিম ক'ত আছো কিয় আছো। সেয়া মোৰ ল'ৰা ৰুদ্ৰ নহয়। মোৰ ল'ৰা ৰুদ্ৰই নিজৰ মাকক এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰে। দেখিছ, গিফ্ট নিদিওঁ বুলি এবাৰেই দিছোঁ, একেবাৰে ধামাকা গিফ্ট। বা, কি হ'ল তোৰ?
তই মোক বেয়া নাপাবি মই গিফ্ট ল'ব নোৱাৰিম ভাল লাগিছে আমি দুইজনে এনেকৈ একেলগে থিয় হৈ বিয়াৰ দিনটো ঘোষণা কৰিছো ইয়াতকৈ ভাল লগা মুহূৰ্ত আৰু কি হ'ব পাৰে হয় কেৱল মই আপোনাক নুসুধাকৈ বিয়াৰ দিনটো ঠিক কৰি সেইটোৱেতো চাওক বিয়াৰ সিদ্ধান্তটো আছিল আপোনাৰ মই কেৱল তাৰিখটোহে ঠিক কৰিছোঁ হৈ গ'ল 50-50 ঠিকেই আছে ঠিকেই থাকিব লাগিব সাজু হওক বুজিছে এনেকুৱা বিয়া পাতিম যাতে সকলোৱে চিৰজীৱনৰ কাৰণে মনত ৰাখে এখন বিয়া খাইছিল গৈ থাকোঁ দিয়ক কথাবোৰ এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ এতিয়া মই বুজি পোৱা নাই মই কৰোঁ কি বান্ধৱী হিচাপে মোৰ দায়িত্ব কি তাই ভুল পথেৰে গৈ আছে বুলি জানো মই তাইক সহায় কৰোঁ নে তাইক শুদ্ধ পথলৈ অনাৰ চেষ্টা কৰোঁ বৰষাই ভুল কৰা বুলিনো আমি কেনেকৈ ক'ম তাইৰ ঠাইত মই হোৱা হ'লেও এনেকুৱাই কৰিলোঁ হয় মই তোৰ লগত একমত নহয় আমি জানো ৰুদ্ৰই বৰষাক সঁচাকৈ ভাল পায় আৰু ভালপোৱাজনৰ পৰা কেতিয়াও কথা লুকুৱাব নালাগে তেতিয়াহ'লে বান্ধৱী হিচাপে আমাৰ দায়িত্ব এইটোৱেই যি কাম বৰষাই নকৰিলে আমি কৰিম আমি ৰুদ্ৰক লগ কৰি সঁচা কথাবোৰ কৈ দিম সেইটো ময়ো ভাবিছোঁ কিন্তু ভয় লাগে দেচোন ভাল কৰিবলৈ গৈ কথাবোৰ বেয়াৰ ফালে গুচি গ'লে তেতিয়াহ'লে আমি ধৈৰ্য ধৰোঁ ৰুদ্ৰটো আহিব বৰষাৰ ওচৰলৈ আকৌ প্ৰশ্ন কৰিব কি ঠিক এইবাৰ মুখেৰে সঁচা কথাবোৰ ওলাই যায় ভালপোৱা মানুহজনৰ পৰা সঁচা কথা লুকুৱাই ৰখাটো টান ৰুদ্ৰ আহিব জানো বৰষাৰ ওচৰলৈ বৰষাৰ প্ৰতি থকা ভালপোৱাবোৰে টানি আনিব তেওঁক তাৰমানে আমাৰ কাহিনীও ৰাধা কৃষ্ণৰ দৰে হ'ব নেকি আধৰুৱা মই আন কাৰোবাক ভাল পাওঁ আধৰুৱা প্ৰেম কাহিনী লিখিবলৈ ৰুদ্ৰ এইখন পৃথিৱীলৈ অহা নাই তোমাৰ মোৰ সফল প্ৰেম কাহিনী সেইদিনাই লিখা হৈ গৈছিল যিদিনা মই তোমাৰ প্ৰেমত পৰিছিলোঁ
আজিলৈ মোক ইমান মৰম কোনেও দিয়া নাই।